কেবিনেটত আমি লোৱা প্ৰথম সিদ্ধান্তটো হ'ল যে আমি অহা 31 মাৰ্চ তাৰিখৰ ভিতৰত অসমত 10,57,516 গৰাকী নতুন অৰুণোদয় হিতাধিকাৰী সংলগ্ন কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। এই মুহূৰ্তত আমাৰ অসমত অৰুণোদয় বেনিফিচিয়াৰী 17 লাখ আছে আৰু এই 17 লাখ অৰুণোদয় বেনিফিচিয়াৰীৰ লগত 10,57,516 গৰাকী নতুনকৈ সংযোজিত হ'ব। তাৰ ফলত অৰুণোদয় বেনিফিচিয়াৰী সৰ্বমুঠ 27,77,000 পাবগৈ। ইয়াৰ আবেদনৰ প্ৰক্ৰিয়া অহা জানুৱাৰী মাহৰ 7 তাৰিখৰ পৰা আৰম্ভ হ'ব। 12 তাৰিখে প্ৰথম ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে গৈ হিতাধিকাৰীসমূহ আমি 20 ফেব্ৰুৱাৰীৰ ভিতৰত আমি নিৰ্বাচিত কৰিম। কাৰোবাৰ ওজৰ আপত্তি আদি শুনাৰ পিছত আমি বহাগ বিহুৰ আগতে 10 এপ্ৰিলৰ যিটো ইনষ্টলমেণ্ট দিওঁ, সেই ইনষ্টলমেণ্টত এই অতিৰিক্ত 10,57,000 বেনিফিচিয়াৰীয়ে অৰুণোদয় আঁচনি পাব পাৰিব। এই গোটেই উইথ দিছ এডিশ্যন অফ 10,57,000 বেনিফিচিয়াৰী আমাৰ অৰুণোদয় আঁচনিত এতিয়া এনুৱেল আউটগ' উইল বি 4,000 crores হ'বগৈ। তাৰমানে এই গোটেই মানুহখিনিক যেতিয়া আমি অৰুণোদয় দিব যাম, তেতিয়া আমাৰ এনুৱেল আউটলে ফৰ অৰুণোদয় উইল বিকাম 4,000 crores। এইটো অসমৰ মই ভাবোঁ যে দেশৰ ভিতৰতে এটা অন্যতম বৃহত্তম DBT স্কিম।